নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম এটা সুন্দৰ প্লেচ। এনেকুৱা এটা জেগা, গতিকে আপোনালোকে চাবলৈ আহক কেতিয়াবা। চাওক কি যে সুন্দৰ পৰিৱেশ, ফুলৰ বাগিচা। আমি একেবাৰে ভিতৰলৈ সোমাই নগ'লোঁ, কাৰণ ইয়াতে মানুহ নাছিলে। এনেকুৱা অলপ ফুৰিলোঁ, তাৰপাছত আহিলোঁ ৰিচৰ্ট নামৰ এটা ৰিজৰ্টলৈ। আকৌ আহিলোঁ, এই ওচৰতে আছে, বেছি দূৰ নাই। চাওক কি মজা, সুন্দৰ পৰিৱেশ। এইখিনিতে উল্লেখ কৰিবলগীয়া এটা কথা হ'ল যে আমাৰ যে মিচিং ডান্সাৰ নামটো কি আছিলে পাহৰি থাকিলোঁ। এইখিনিতে তেওঁ ডান্স কৰিছিলে। ন' এণ্ট্ৰি, ফাইন ফিজ 2000। গতিকে ভিতৰলৈ সোমাই নগ'লোঁ। আমি বাহিৰৰ পৰা এনেকৈ অলপ চালোঁ, চাই ভাল লাগিল। কাৰ্বি ট্ৰেডিশ্যনেলৰ আলমত এই ঘৰবোৰ বনাইছে। কি যে সুন্দৰভাৱে বনাইছে তেওঁলোকে। ৰাতি বেছি ভাল লাগিব সেইটো চাই। গতিকে এনেকৈ চাই আমি ঘূৰি গ'লোগৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ভিডিঅ' কমেণ্টত